আজি আমি শিৱসাগৰ আহিছিলোঁ, আহি পাইছোহি আৰু আপোনালোকক আগলৈ দেখুৱাম কি হয় কি নহয়। ভিডিঅ' বনোৱা নহ'ল, ৰাস্তাত মন নগ'ল। আজি বতৰো ডাৱৰীয়া, তো মানুহৰ মনটো ডাৱৰীয়া হৈ থাকে আৰু বতৰ ডাৱৰীয়া হ'লে সেইকাৰণে আৰু। তো এতিয়া অকণমান বনাই লওঁ বুলি ভাবিলোঁ, তো আপোনালোকক দেখুৱাইছোঁ আৰু আগলৈ দেখুৱাম। তো আজি ৰংঘৰ আহিছোঁ, আপোনালোকে দেখিছে বেক চাইডে। তো আপোনালোকক দেখুৱাই দিছোঁ আৰু তো আৰু ওপৰলৈ গৈ দেখুৱাম ৰ'ব, আপোনালোকক দূৰৰ পৰাও দেখুৱাম। কৈছিলোঁৱে শিৱসাগৰ আহিছোঁ বুলি। জলদি যা। তো এয়া দেখিছে, আজি ৰংঘৰ আহিছিলোঁ, শিৱসাগৰ আহিছিলোঁ বেলেগ কামত। তো আমি ভাবিলোঁ যে যিহেতু কামটো হোৱা নাছিলে, তো ভাবিলোঁ ৰংঘৰত সোমাই লওঁ, আপোনালোককো দেখুৱাওঁ আৰু ৰংঘৰৰ বিষয়েও অলপমান কম। সেই সময়ত যে ইয়াত যে ম'হৰ যুঁজ হৈছিলে পথাৰত, সেয়াৰ প্ৰমাণ হিচাপে চাগে এইটো ৰাখি থোৱা হৈছে চিন হিচাপে। তো আপোনালোকে আহিলে দেখিবলৈ পাব। তো এতিয়া ওপৰলৈ যাম ৰ'ব দেই, চাই থাকক আপোনালোকে। ৰংঘৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত নিৰ্মাণ কৰাইছিল। এই ৰংঘৰটো এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে জনা যায়। সেই আহোম ৰজাৰ ৰাজত্বকালত কি হৈছিল, সেই ৰজাঘৰীয়া মানুহবোৰ, ৰজা ৰঙালী বিহুৰ প্ৰথম দিনাখন বিভিন্ন ধৰণৰ খেল, বিভিন্ন ধৰণৰ যুঁজ, নাচ গান, এইবোৰ বিহু নৃত্য, এইবোৰ চাবৰ বাবে তলাতল ঘৰৰ পৰা ৰজাই হাতীৰ পিঠিত উঠি এই ৰংঘৰলৈ আহিছিল। আৰু এই ৰংঘৰটোত বহি এই ৰূপহী যোনখন যে পথাৰ দেখিছে, সেইখনক কোৱা হয় ৰূপহী পথাৰ। আৰু সেই ৰূপহী পথাৰত হৈছিল বিভিন্ন ধৰণৰ খেলবোৰ, ইয়াৰ পৰা উপভোগ কৰিছিল আৰু। এয়া দেখিছে, এই সন্মুখৰ যোনখন মই ৰূপহী পথাৰৰ কথা কৈছিলোঁ, এই সন্মুখত যোনখন দেখিছে আপোনালোকে, এইখনে হৈছে ৰূপহী পথাৰ। আৰু এইখনতে হৈছিল সেই সময়ত খেল ধেমালি, বিহু টাইমত আৰু যিবোৰ হয় আৰু খেল ধেমালি হয়, তাৰপিছত বিহু নৃত্য কিবা কিবি, আৰু এইবোৰ যুঁজ, ম'হৰ যুঁজ কিবা কিবি এনেকুৱাবোৰ হৈছিল এইখন পথাৰতে। এয়া চাওক ৰংঘৰৰ পিছপিনৰ পৰিৱেশ, ইমান ম'হৰ সংখ্যা চাওক আপোনালোকে। জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ অলপ। এইখন দেখিছে, ইয়াত তিনিওটা ভাষাত ৰংঘৰৰ বিষয়ে লিখা আছে। ৰংঘৰ নিজেও চালোঁ, আপোনালোককো দেখুৱালোঁ। এতিয়া গৈ আছোঁ আৰু এতিয়া যাওঁ আৰু বেলেগ কাম আছে। তো আৰু যদি ক'ৰবাত সোমোৱা হয় নিশ্চয় আপোনালোকে চাবলৈ পাব। এতিয়া গৈ আছোঁ, তো আগলৈ চাই থাকক, ব্লগটো কিমান পাৰোঁ দেখুৱাম আৰু। তো আজি দেখুৱালোঁ আপোনালোকক ৰংঘৰ। এয়া হৈছে ৰংঘৰৰ
বাহিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ বাহিৰৰ পৰা। হেল্ল' গাইজ, তো মই গৈছিলোঁ শিৱসাগৰ। আপোনালোকে ব্লগটো চাই নিশ্চয় গম পাইছে, বিশেষ এটা কামতেই গৈছিলোঁ, কিন্তু যিহেতু ৰাস্তাতে মই ৰংঘৰটো পাইছিলোঁ, তাত সোমাই আহিলোঁ। ভাবিলোঁ ব্লগ এটাও বনোৱা হ'ব, তো ব্লগটো বনাম, ফুৰাও হ'ব, তো আপোনালোককো দেখুওৱা হ'ব। আৰু যিমানখিনি মই নিজেই সৰুৰ পৰা শুনি আহিছোঁ, যিমানখিনি জানো ৰংঘৰৰ বিষয়ে, সিমানখিনি আপোনালোককো ক'বলৈ চেষ্টা কৰিলোঁ। এনেকুৱা নহয় যে ৰংঘৰৰ বিষয়ে সকলোৱে নাজানে, সেইকাৰণে কৈছোঁ। বহুত মানুহে জানিবও পাৰে, বহুত নজনাও মানুহ থাকে, নজনা মানুহ থাকে। সেইবোৰে যদি মোৰ ব্লগটো চায় তেতিয়া তেওঁলোক উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ, আৰু ৰংঘৰৰ বিষয়ে অকণমান হ'লেও জানিব পাৰিব। আৰু যিহেতু কোনোবা যদি নতুন জেগা এটাত ফুৰিবলৈ যোৱা হয়, বা যিকোনো জেগাত যদি আপোনালোকে ফুৰিবলৈ যায়, তো সেই জেগাটোৰ বিষয়ে মানে জনাটোৰ প্ৰয়োজন অলপ হ'লেও। মানে গোটেই বহলভাৱে আপোনালোকে নাজানিলেও অলপ হ'লেও জনাটো প্ৰয়োজন। সেইকাৰণে মই যিহেতু গ'লোঁ, আপোনালোককো যিমানখিনি মোৰ ফালৰ পৰা জানো সিমানখিনি ক'বলৈ চেষ্টা কৰিলোঁ। তো ব্লগটো চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ। আৰু যদি ব্লগটো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো আজিৰ বাবে বাই বাই।